আৰক্ষীৰ ভয়ত নদীত জাপ মাৰি সন্ধানহীন CISF জোৱান। কামপুৰৰ তেতেলীহৰাত সংঘটিত হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ। আৰক্ষীৰ ভয়ত শনিবাৰে নিশা নদীত জাপ মাৰি সন্ধানহীন হৈ আছে এজন CISF জোৱান। জানিব পৰা মতে শনিবাৰে নিশা পশ্চিম তেতেলীহৰাৰ শিৱ মন্দিৰত কেইজনমান যুৱক একগোট হৈ থকা অৱস্থাতে কামপুৰ আৰক্ষীৰ টহলদাৰী দল এটা আহি উপস্থিত হোৱাত আৰক্ষীৰ ভয়ত পলায়ন কৰিবলৈ যুৱক কেইজনে জাপ দিছিল নিশাৰী নৈত আৰু নদীত জাপ দিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দেৱাশিষ দাস নামৰ CISFত কৰ্মৰত জোৱানজন। জোৱানজন সন্ধানহীন হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটো। ৰাজপথত টায়াৰ জ্বলাই আৰক্ষীৰ বিৰুদ্ধে নিশাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। স্থানীয় লোকৰ অভিযোগ, নিশা বাৰম্বাৰ ফোন কৰাৰ পিছতো ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হোৱা নাছিল। কামপুৰ থানাৰ উপ পৰিদৰ্শক গিয়াছুদ্দিনৰ নেতৃত্বত যুৱকসকলৰ ওপৰত ঘটনা সংঘটিত কৰাৰ অভিযোগ। পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল পুৱাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সন্ধানহীন যুৱকজনৰ সন্ধানত কামপুৰ ক্ষেত্ৰ বিষয়া দুৰ্যোগ ব্যৱস্থাপনাৰ সহযোগত কামপুৰ অগ্নি নিৰ্বাপক বাহিনী, মৰিগাঁও SDRF আৰু NDRF দলে নিশাৰী নৈত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে কোনো সম্ভেদ পোৱা নাই। ইফালে সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰি উচ্চপদস্থ আৰক্ষী বিষয়াই কয় যে সেই অঞ্চলটোত বহুদিনৰে পৰা নিচাযুক্ত দ্ৰব্যৰ বেহা চলি থকাৰ বাবে আৰক্ষীয়ে টহল দিব আহিছিল। আচলতে এইটো অঞ্চলৰ পৰা কেইবাবাৰো থানালৈ কমপ্লেইন গৈছিল যে ইয়াত মদ ভাং এনেকৈ খাই থাকে বুলি মানুহ কিছুমানে। তো সেইটো সংক্ৰান্ততে ইয়াৰ কেইবা ঠাইতো সোমাইছিল পুলিচৰ টিমটো। আহি মন্দিৰৰ সন্মুখত পাওঁতেও তেওঁলোক লোৱাৰ লগে লগে তাত কিছু ল'ৰা আছিল। তেওঁলোকে পুলিচৰ গাড়ীখন লোৱাৰ লগে লগে কেইজনমান তলত জঁপিয়াই দিয়ে। যিহেতু কমপ্লেইন আছিল সেইটো অঞ্চলত, তো সেইকাৰণে পেট্ৰলিং ৰেগুলাৰ নৰ্মেল যিটো পেট্ৰলিঙতহে আহিছিল। কিন্তু গাড়ীখন আহিছিলে টিকুৰবাৰী হৈ পেলাই তেতেলীখৰা হৈ তেওঁলোক ওলাইছিলে। ওলোৱা টাইমত তেতেলীখৰা ওচৰৰে যিটো শিৱ মন্দিৰ আছিলে তাতে সদায় সন্ধিয়া কিছুমান ল'ৰা গোট খায়। সেইটো আমিও জানো। তেওঁলোকে কেলৈ গোট খায়, মন্দিৰত সদায় বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন কৰাৰ পিছত তেওঁলোকে হয়তো তাতে কিবা নাম কীৰ্তন কৰে, তাতে তেনেকুৱা ধৰণৰ চলি থাকে আমি জনামতে। কিন্তু কালি কামপুৰৰ থানা পুলিচৰ গাড়ীখন আহি কোনো ধৰণৰ কোনো নীতি নিয়ম নাই, এতিয়াতো কোনো লকডাউনো নাই, কোনো সান্ধ্য আইনো নাই। তেওঁলোকে ল'ৰাখিনিক মাৰপিট কৰিলে, যাৰ ফলত আমাৰে ওচৰৰে CISF তেওঁ চাকৰি কৰে, সেই ল'ৰাজনে তেওঁ আত্মসন্মানৰ কাৰণে নদীত জাপ দিয়ে। নদীত জাপ দিয়াত তেওঁ হয়তো ক'ৰবাত কষ্ট পালে। কষ্ট পোৱা সেইটো আমি পিছতহে গম পাইছোঁ। কিন্তু তাৰ ভাইক তাৰ পিছে পিছে গ'ল, তেওঁক বচাবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁক লগ পায়ো তেওঁক বচাব নোৱাৰিলে। সেইটো আমি পুলিচৰ গাফিলতি বুলি ক'ব লাগিব। পুলিচে এইটো মাতলামি কৰিছে, যিহেতুকে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে কিয় তেওঁলোকক মাৰপিট কৰিব লাগে আৰু তেনেকৈ দৌৰাব লাগে। কথাটো হ'ল কি, পুলিচ সেইখিনি সময় ৰৈছিল নে নাই? পুলিচ ৰৈছিলে। পুলিচে কেইটামানক মাৰপিট কৰাৰ কাৰণে তেওঁলোকে ভাবিলে যে আমি দৌৰি দিয়াই ভাল। হয়তো সেই ল'ৰাজনেও ভাবিছিলে যে মোৰ এটা চাকৰি কৰোঁ, মোৰ আত্মসন্মান এটা আছে, গতিকে আমি পলাই দিয়াই ভাল, এনেকৈ বুলি ভাবি থাকে সি জাপ মাৰিছিলে। কিন্তু এইটো আমি কামপুৰ পুলিচক জগৰীয়া কৰিব লাগিব। এইটো আমি কামপুৰ পুলিচক জগৰীয়া কৰিছোঁ। কামপুৰৰ পৰা নৱজ্যোতি লস্কৰৰ ৰিপৰ্ট, টাইমছ নাও অসম।